Hello dosto, I am Ashraful Islam and you are welcome to Career Guide. এইটো আমাৰ জিওগ্ৰাফি সিৰিজৰ পঞ্চম ভিডিঅ' ফৰ আসাম টেট 2021 অসম টেটৰ কাৰণে চৰকাৰী বিদ্যালয়ৰ কিতাপ অতিকৈ ইম্পৰ্টেণ্ট সো আপোনালোকে কালেক্ট কৰক আৰু ষ্টাডি কৰক যদিহে অসম টেট পাছ কৰিব বিচাৰে সো আমি আজি আৰম্ভ কৰিবলৈ গৈছো ভূগোল অধ্যয়নৰ আহিলা মানচিত্ৰ সো লেটস ষ্টাৰ্ট দ্য ভিডিঅ' ভূগোল অধ্যয়নৰ আহিলাসমূহ ভূগোল বিষয়টো অধ্যয়ন কৰিবলৈ কিছুমান আহিলাৰ প্ৰয়োজন এই আহিলাবোৰৰ সহায়ত ভূগোল বিষয়টো সহজতে আৰু প্ৰণালীবদ্ধভাৱে অধ্যয়ন কৰিব পাৰি বৰ্তমান সময়ত ভূগোল অধ্যয়নৰ বাবে বিভিন্ন প্ৰকাৰৰ আহিলা ব্যৱহাৰ কৰা হয় এইবোৰৰ ভিতৰত গোলক মানচিত্ৰ ভূচিত্ৰাৱলী আৰ্হিচিত্ৰ কম্পাছ নক্সা লেখ মডেল আদি ভূগোল অধ্যয়নত বেছিকৈ ব্যৱহাৰ কৰা হয় এই পাঠত আমি ঘাইকৈ মানচিত্ৰ আৰ্হিচিত্ৰ কম্পাছ আৰু নক্সাৰ বিষয়ে আলোচনা কৰিম মানচিত্ৰ আগৰ পাঠত তোমালোকে ভূগোল অধ্যয়নত গোলকৰ ব্যৱহাৰৰ কথা শিকিছা এই গোলকৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছুমান সীমাবদ্ধতা আছে গোটেই পৃথিৱীখনৰ বিষয়ে একেলগে অধ্যয়ন কৰাৰ ক্ষেত্ৰতহে গোলকটো উপযুক্তভাৱে ব্যৱহাৰ কৰিব পাৰি আমি যেতিয়া পৃথিৱীৰ কোনো এটি অংশৰ বিষয়ে অৰ্থাৎ কোনো দেশ কোনো ৰাজ্য কোনো জিলা চহৰ বা গাঁও আদিৰ বিষয়ে বিতংকৈ অধ্যয়ন কৰিবলৈ লওঁ তেতিয়া আমি গোলকৰ সলনি মানচিত্ৰৰ সহায় ল'বলগীয়া হয় গোটেই পৃথিৱীখন বা ইয়াৰ কোনো এটা অংশ সৰু আকাৰলৈ পৰিৱৰ্তন কৰি কাগজ বা তেনে কোনো সমতল দিশ আৰু দূৰত্বৰ অনুপাত ঠিক কৰি অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ চাওক মানচিত্ৰ কাক বলে যে পৃথিৱীখন বা ইয়াৰ কোনো এটা অংশ আকাৰলৈ পৰিৱৰ্তন কৰি সৰু আকাৰলৈ পৰিৱৰ্তন কৰি কাগজ বা তেনে কোনো সমতল পৃষ্ঠাৰ দিশ বা দূৰত্বৰ অনুপাত ঠিক ৰাখি অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ এইখিনি কথা ভালকৈ চাব আৰু মনত ৰাখিব যেনেদৰে কেইবাটাও পাঠ লগাই একোটা বিষয়ৰ একোখন পাঠ্যপুথি প্ৰস্তুত কৰা হয় তেনেদৰে কেইটামান নিৰ্দিষ্ট উদ্দেশ্যেৰে প্ৰস্তুত কৰা মানচিত্ৰ কিছুমান লগাই এখন ভূচিত্ৰাৱলী প্ৰস্তুত কৰা হয় ভূচিত্ৰাৱলীত গোটেই ভূপৃষ্ঠ বা তাৰ একোটা অংশৰ বিভিন্ন তথ্য পোৱা যায় ইয়াক ভূগোল অধ্যয়নৰ এটা গুৰুত্বপূৰ্ণ আহিলা বুলি ধৰা হয় গতিকে ভূচিত্ৰাৱলীত কি থাকে গোটেই ভূপৃষ্ঠৰ বা অংশৰ বিভিন্ন তথ্যও থাকে ভূচিত্ৰাৱলীত এইখিনি কথা মনত ৰাখিব মানচিত্ৰত কোনো এক ধৰণৰ তথ্য বা বহু ধৰণৰ তথ্যৰ বিতৰণ একেলগে দেখুৱাব পাৰি এক ধৰণৰ তথ্যও দেখুৱাব পাৰি আকৌ বিভিন্ন প্ৰকাৰ তথ্যও একেলগে দেখুৱাব পাৰি মানচিত্ৰ বিভিন্ন প্ৰকাৰৰ আছে প্ৰধানকৈ দুই প্ৰকাৰৰ প্ৰাকৃতিক মানচিত্ৰ আৰু প্ৰাকৃতিক মানচিত্ৰ ৰাজনৈতিক মানচিত্ৰ বতৰ মানচিত্ৰ জনসংখ্যা মানচিত্ৰ যাতায়াত আৰু পৰিবহন মানচিত্ৰ কৃষি মানচিত্ৰ উদ্যোগ মানচিত্ৰ ইত্যাদি প্ৰাকৃতিক মানচিত্ৰত নদী পৰ্বত উদ্ভিদ এইখিনি মনত ৰাখিব প্ৰাকৃতিক মানচিত্ৰত কি দেখুওৱা হয় নদী পৰ্বত উদ্ভিদ যিবোৰ বস্তু প্ৰাকৃতিকভাৱে উদ্ভৱ হয় পাহাৰ পৰ্বত নদী সাগৰ ভৌগোলিক তথ্যবোৰ দেখুওৱা হয় আনহাতে ৰাজনৈতিক মানচিত্ৰত দেশ মহাদেশ ৰাজ্য জিলা সদৰ ঠাই অৱস্থান চাৰিসীমা ৰাজধানী নগৰ চহৰ ইত্যাদি দেখুওৱা হয় তেনেদৰে জনসংখ্যা মানচিত্ৰত জনসংখ্যাৰ বিতৰণ ঘনত্ব আদি দেখুওৱা হয় অংকন পদ্ধতি বিষয়বস্তু উদ্দেশ্য আদিৰ ওপৰত নিৰ্ভৰ কৰি মানচিত্ৰক কৈছে এইটো কথা মনত ৰাখিব যে অংকন পদ্ধতি বিষয়বস্তু উদ্দেশ্য আদিৰ ওপৰত নিৰ্ভৰ কৰি মানচিত্ৰক সাধাৰণ মানচিত্ৰ আৰু বিষয়ভিত্তিক মানচিত্ৰ এইটো সাধাৰণ মানচিত্ৰ আৰু বিষয়ভিত্তিক মানচিত্ৰ হিচাপে ভগাব পাৰি এইটো উদ্দেশ্য আদিৰ ওপৰত নিৰ্ভৰ কৰি সাধাৰণ মানচিত্ৰ আৰু বিষয়ভিত্তিক মানচিত্ৰ ইতিমধ্যে উল্লেখ কৰা প্ৰাকৃতিক আৰু ৰাজনৈতিক মানচিত্ৰবোৰক সাধাৰণ মানচিত্ৰ বলে আৰু
জনসংখ্যা বিতৰণ, যাতায়াত ব্যৱস্থা, জলবায়ু, বৃষ্টিপাত, অৰণ্য আদি বিশেষ বিষয় এটা দেখুৱাবলৈ অঁকা মানচিত্ৰবোৰক বিষয়ভিত্তিক মানচিত্ৰ বোলে। ইয়াৰ উপৰি মাপনি বা স্কেলৰ ওপৰত ভিত্তি কৰি মানচিত্ৰক দুই ভাগত ভগাব পাৰি: সৰু মাপনিৰ মানচিত্ৰ আৰু ডাঙৰ মাপনিৰ মানচিত্ৰ। মানচিত্ৰ এখন, এই কথাটো বহুত ইম্পৰ্টেণ্ট, আপোনালোকে মন কৰিব। মানচিত্ৰ এখন প্ৰস্তুত কৰা আৰু অধ্যয়ন কৰাৰ সময়ত কেইটামান উপাদানৰ প্ৰয়োজন। মানচিত্ৰ অধ্যয়ন আৰু প্ৰস্তুতৰ কাৰণে কি এখন প্ৰস্তুত আৰু অধ্যয়নৰ কাৰণে কি উপাদানৰ প্ৰয়োজন, সেই উপাদান কেইটা হ'ল দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন। এইটো মাল্টিপল চইচ টাইপ কুৱেশ্যন দিব। দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন এইকেইটাৰ অতিকৈ প্ৰয়োজন হয়। এতিয়া দূৰত্ব, দুখন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত সেই একে পৰিমাণৰ জোখতে দেখুৱাবলৈ হ'লে প্ৰকৃত ঠাইখনৰ সমানে মানচিত্ৰখন হ'ব লাগিব। এইটো সম্ভৱ নহয়। দুখন ঠাইৰ দূৰত্ব যদি 50 কিলোমিটাৰ হয়, এখন মেপো 50 কিলোমিটাৰ ডাঙৰ হ'ব লাগিব। গতিকে এইটো সম্ভৱ নহয়। সেইকাৰণে কিন্তু মানচিত্ৰ সিমান ডাঙৰ কৰা সম্ভৱ নহয়। সেয়েহে মানচিত্ৰখনৰ আকাৰ সুবিধাজনকভাৱে সৰু কৰি লোৱা হয়। যেতিয়া ভূপৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত এটা নিৰ্দিষ্ট অনুপাতত হ্ৰাস কৰি দেখুওৱা হয়, ভূপৃষ্ঠৰ ওপৰৰ দূৰত্বক মানচিত্ৰৰ দূৰত্বৰ লগত যি অনুপাতত হ্ৰাস কৰি দেখুওৱা হয় তাকেই স্কেল বা মাপনি বোলে। 1 মিটাৰত বা 1 মিলিমিটাৰত 1 কিলোমিটাৰ হিচাপেও ধৰি ল'ব পাৰি আমি। কথাটো ভালদৰে বুজিবলৈ এটি উদাহৰণ লোৱা। ধৰি লোৱা তোমাৰ ঘৰ আৰু জিলা সদৰৰ মাজৰ দূৰত্ব 20 কিলোমিটাৰ। এতিয়া তুমি যদি ধৰাপৃষ্ঠৰে 20 কিলোমিটাৰ দূৰত্বক মানচিত্ৰত 2 চেণ্টিমিটাৰত দেখুওৱা, ইয়াৰ অৰ্থ হ'ব যে মানচিত্ৰৰ 1 চেণ্টিমিটাৰ দূৰত্বই ধৰাপৃষ্ঠত 10 কিলোমিটাৰ দূৰত্বক বুজাইছে। গতিকে তোমাৰ মানচিত্ৰখনৰ মাপনি হ'ব 1 চেণ্টিমিটাৰ = 10 কিলোমিটাৰ। তোমালোকে যদি এখন মানচিত্ৰৰ মাপনি জানা, তেতিয়া সেই মানচিত্ৰত থকা দুখন ঠাইৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবা। যেতিয়া দেশ বা মহাদেশৰ দৰে ডাঙৰ অঞ্চল একোটা এখন কাগজত দেখুৱাবলগীয়া হয়, তেতিয়া আমি সৰু মাপনিৰ সহায় লওঁ। উদাহৰণস্বৰূপে, মানচিত্ৰৰ 1 চেণ্টিমিটাৰ দূৰত্বই ধৰাপৃষ্ঠৰ 100 কিলোমিটাৰ বুজাব। এনেবোৰ মানচিত্ৰক আমি সৰু মাপনিৰ মানচিত্ৰ বুলি কওঁ। তেনেদৰে যেতিয়া আমাৰ গাঁওখন বা চহৰখন কাগজত দেখুৱাব লাগে, তেতিয়া আমি ডাঙৰ মাপনি অৰ্থাৎ 1 চেণ্টিমিটাৰে 100 মিটাৰ বুজোৱা মাপনি ব্যৱহাৰ কৰিব লাগিব। এনে মানচিত্ৰক ডাঙৰ মাপনিৰ মানচিত্ৰ বুলি কোৱা হয়। এই কথা কৈছে যে সৰু মাপনিৰ মানচিত্ৰতকৈ ডাঙৰ মাপনিৰ মানচিত্ৰই আমাক অধিক তথ্য জনাব পাৰে। এইটো মনত ৰাখিব যে ডাঙৰ মাপনিৰ মানচিত্ৰৰ দ্বাৰা বহুত তথ্য জানিব পাৰি। আমাৰ মানচিত্ৰৰ সাংকেতিক চিহ্নবোৰ কি ব্যৱহাৰ কৰা হয়, এইটো স্ক্ৰীনশ্বট ৰাখি ল'ব পাৰে আপোনালোকে। পুখুৰীক এনেকুৱা এটা চিহ্ন দিয়া হয়, গছ-গছনি, বাগিচা এনেকুৱা, ঘাঁহনি হ'লে খেলপথাৰ, পথাৰ এনেকুৱা কুঁৱা, বিদ্যালয়, খেতিপথাৰ, যিকোনো সাংকেতিক চিহ্ন ব্যৱহাৰ কৰে। এখন গাঁৱৰ মানচিত্ৰ এইটো দোকান, এনেকুৱা দিশ বা লিখা দিয়া থাকে। এইবাৰ আহিল দিশৰ বিষয়ে। বেছিভাগ মানচিত্ৰতে সোঁফালে ওপৰত লম্বভাৱে অঁকা এডাল কাৰ চিনেৰে উত্তৰ বা এন আখৰটো নৰ্থ আখৰটো লিখা থাকে। কাৰ চিনেৰে দেখুওৱা এই উত্তৰ আখৰটোৱে উত্তৰ দিশ বুজায়। তোমালোকে যেতিয়া মানচিত্ৰ এখনৰ উত্তৰ দিশটো জানিব পাৰিবা, তেতিয়া দক্ষিণ, পূব আৰু পশ্চিম এইকেইটা দিশ সহজে চিনি উলিয়াব পাৰিবা। তোমালোকে জানা যে প্ৰধান দিশ 4টা: উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম। ইয়াৰ মাজৰ দিশবোৰ হ'ল উত্তৰ-পূব, দক্ষিণ-পূব, দক্ষিণ-পশ্চিম আৰু উত্তৰ-পশ্চিম। এই দিশবোৰৰ সহায়ত আমি ধৰাপৃষ্ঠত কোনো এখন ঠাইৰ অৱস্থান শুদ্ধকৈ জানিব পাৰোঁ। দিশ নিৰ্ণয় যন্ত্ৰ বা কম্পাছৰ সহায়ত আমি কোনো এখন ঠাইৰ দিশ শুদ্ধকৈ জানিব পাৰোঁ। কম্পাছৰ চুম্বকীয় কাঁটা সদায় উত্তৰ-দক্ষিণমুৱা হৈ থাকে। কম্পাছৰ এই কথাটো মন কৰিবলগীয়া যে চুম্বকীয় কাঁটাডাল সদায় উত্তৰ-দক্ষিণমুৱা হৈ থাকে। এইটো কম্পাছৰ চিহ্ন। এবাৰ সাংকেতিক চিহ্ন।
মানচিত্ৰ এখনৰ বাবে প্ৰয়োজনীয় তৃতীয়বিধ উপাদান হ'ল সাংকেতিক চিহ্ন। মানচিত্ৰত কোনো এখন ঠাইৰ ঘৰ দুৱাৰ, ৰাস্তা ঘাট, দলং, গছ গছনি, ৰেলপথ, পুখুৰী, কুঁৱা, খেতিপথাৰ আদি তথ্যবোৰ প্ৰকৃত আকাৰ বা আকৃতিত আঁকি দেখুৱাব নোৱাৰি। গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰে দেখুওৱা হয়। এই চিহ্নবোৰ এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে। মানচিত্ৰত ব্যৱহাৰ হোৱা চিহ্নবোৰ গোটেই পৃথিৱীতে একেই। এই কথাটো মন কৰিবলগীয়া যে মানচিত্ৰত ব্যৱহাৰ হোৱা যিবোৰ সাংকেতিক চিহ্ন আছে সেইবোৰ গোটেই পৃথিৱীতে একেই। পৃথিৱীৰ যিকোনো ঠাইৰ মানচিত্ৰৰ এই চিহ্নবোৰ অধ্যয়ন কৰি আমি সেই ঠাইখনৰ বিভিন্ন তথ্য জানিব পাৰোঁ। কোনো এখন নতুন ঠাইলৈ গৈ সেই ঠাইখনৰ ভাষা নজনাৰ বাবে ঠাইখনৰ বিভিন্ন তথ্য জনাৰ ক্ষেত্ৰত অসুবিধা হ'লে সেই ঠাইৰ মানচিত্ৰখন উলিয়াই লৈ সেই চিহ্নবোৰৰ সহায়ত প্ৰয়োজনীয় তথ্য জানিব পাৰি। উদাহৰণস্বৰূপে দিল্লী মহানগৰীৰ মানচিত্ৰ এখন অধ্যয়ন কৰি তুমি দিল্লীৰ বিভিন্ন ৰাস্তা ঘাট, অনুষ্ঠান প্ৰতিষ্ঠান, ভ্ৰমণ কৰিবলগীয়া স্থানসমূহৰ অৱস্থান সহজতে জানি লৈ ভ্ৰমণ কৰিব পাৰা। মানচিত্ৰত ব্যৱহাৰ হোৱা সাংকেতিক চিহ্নবোৰক স্বীকৃত বা প্ৰচলিত চিহ্ন কনভেনশ্যনেল চিম্বলছ বোলা হয়। তলত প্ৰচলিত চিহ্নৰ এখন তালিকা দিয়া হ'ল। এই প্ৰচলিত চিহ্নবোৰ বহুত ইম্পৰ্টেণ্ট। ৰেলপথ, বটগছ, মিটাৰ গছ, ৰেল ষ্টেচন এইবোৰ এনেকুৱা চিহ্নৰে ৰেলপথ দেখুওৱা হয়। পকী পথ আৰু কেঁচা পথ এইটো হ'ল পকী পথ, এইটো হ'ল পকী পথ আৰু এইটো হ'ল কেঁচা পথ, এনেকুৱা দেখা হয়। চাৰিসীমা এইটো চাৰিসীমা দেখুওৱা হয়। এইটো আন্তৰ্জাতিক এনেকুৱা হয়। আকৌ ৰাজ্যিক জিলা হ'লে এনেকুৱা পথ দেখুওৱা হয়। নদী এনেকুৱা, তাৰপিছত কুঁৱা এইটো এনেকুৱা হ'লে পুখুৰী, নলা নৰ্দমা আৰু এইটো দলঙৰ সাংকেতিক চিহ্ন। এইটো মন্দিৰ, এইটো আকৌ গীৰ্জা, এইটো এনেকুৱা হ'লে মছজিদৰ সাংকেতিক চিহ্ন। ডাকঘৰ পিঅ লেখা থাকে। আকৌ পিটিঅ হ'লে টেলিগ্ৰাফ অফিচ, পিএছ হ'ল আৰক্ষী থানা। জনবসতি এনেকুৱা হ'লে এই চিহ্নটো দিব যে এইটো কিহৰ চিহ্ন, এইটো হ'ল জনবসতিৰ স্থান, আৰু এনেকুৱা হ'লে কবৰস্থানৰ চিহ্ন। এইটো মন কৰিব। এইটো হ'ল ৰেলপথৰ ব্ৰডগছ, মানে ব্ৰডগছ ৰেলপথ, এইটো মিটাৰ গছ ৰেলপথ, আৰু এনেকুৱা থাকিলে এইটো ৰেলৱে ষ্টেচন RSO থাকিব পাৰে। বৃক্ষ, তৃণ এইবোৰো মন কৰিবলগীয়া। বিভিন্ন চিহ্নৰ নিচিনাকৈ তথ্য উপস্থাপনৰ বাবে মানচিত্ৰত বিভিন্ন ৰঙৰো ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে পানী দেখুৱাবলৈ মানচিত্ৰত নীলা ৰং, পৰ্বত পাহাৰ দেখুৱাবলৈ ডাঠ মুগা ৰং, আৰু মালভূমি দেখুৱাবলৈ হালধীয়া ৰং, আৰু নিম্ন সমভূমি দেখুৱাবলৈ সেউজীয়া ৰং ব্যৱহাৰ কৰা হয়। এই ৰঙৰ কথাকেইটাও বহুত মনত ৰাখিব। আৰ্হিচিত্ৰ অংকন মাপনিৰ সহায় নলোৱাকৈ কেৱল পৰ্যবেক্ষণ কৰি বা মনৰ ধাৰণা বা স্মৃতিৰ ওপৰত ভিত্তি কৰি অংকন কৰা চিত্ৰ হ'ল আৰ্হি চিহ্ন বা স্কেটছ। এইটো কথাটো মন কৰিবলগীয়া। কেতিয়াবা কোনো এখন ঠাইৰ অৱস্থান দেখুৱাবলৈ এটি অঞ্চলৰ আনুমানিক চিত্ৰ আঁকিবলগীয়া হয়। ধৰা হ'ল তুমি তোমাৰ বন্ধু এজনৰ ঘৰলৈ যাবা, কিন্তু তালৈ যোৱা বাটটো চিনি নোপোৱা। তোমাক বন্ধুজনে তেওঁৰ ঘৰলৈ যোৱা বাটটো দেখুৱাবলৈ সেই ঠাইখনৰ এটি আনুমানিক চিত্ৰ আঁকি তোমাক বুজাই দিলে। তেনেকুৱা মাপনিৰ সহায় নোলোৱাকৈ কোনো আনুমানিক চিত্ৰকে আৰ্হি চিত্ৰ বোলে। অৰ্থাৎ কোনো এখন ঠাইৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট এইটো এখন গাঁৱৰ আৰ্হি চিত্ৰ। মানুহে আনুমানিক যে এনেকুৱা ৰাস্তা আছে, তাত এনেকুৱা এখন বিদ্যালয় আছে, এনেকুৱা এখন মন্দিৰ আছে, ইফালে ৰেল লাইন আছে, এখন দলং আছে ইত্যাদি, কোনফালে কি আছে, এটা আনুমানিক চিত্ৰ। উপাদানসমূহৰ থুলমূল অৱস্থান দেখুৱাই প্ৰস্তুত কৰা চিত্ৰই আৰ্হি চিত্ৰ। এবাৰ নক্সা ডাঙৰ মাপনিৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ'ল নক্সা। নক্সা হ'ল মেপৰ সঠিক বিপৰীত ধৰণৰ, মানে ডাঙৰ মাপনিৰ সহায় লৈ অংকন কৰা সৰু ঠাই বা এখনিৰ চিত্ৰ, সৰু ঠাইৰ চিত্ৰ ডাঙৰ মাপনিৰ দ্বাৰা অংকন কৰা, তাক কোৱা হয় নক্সা বা প্লেন। ডাঙৰ মাপনিৰ মানচিত্ৰৰ পৰা আমি বহুতো তথ্য জানিব পাৰোঁ, কিন্তু কেতিয়াবা এনে কিছুমান তথ্যৰ প্ৰয়োজন হয় যাক মানচিত্ৰত দেখুৱাব নোৱাৰি। উদাহৰণস্বৰূপে যদি আমি এটি কোঠালিৰ দিক প্ৰস্থ জানিব বিচাৰোঁ, সেইটো আমি মানচিত্ৰত দেখুৱাব নোৱাৰোঁ। তেতিয়া উপযুক্ত মাপনিৰ সহায় লৈ আমি কোঠালিটোৰ এখন নক্সা অংকন কৰিব পাৰোঁ।
এইখিনি আছিল আজিৰ লেছন। এতিয়া সাৰাংশ আছে, মন কৰিবলগীয়া কথা। কাগজ বা তেনেকুৱা সমান পিঠিত স্কেল বা মাপনি অনুসৰি পৃথিৱীৰ উপৰিভাগ বা তাৰ কোনো অংশ অংকন কৰা চিত্ৰই হ'ল মানচিত্ৰ। মানচিত্ৰ বিভিন্ন প্ৰকাৰৰ আছে: প্ৰাকৃতিক, ৰাজনৈতিক, বতৰ মানচিত্ৰ, জনসংখ্যা, যাতায়াত, পৰিবহণ মানচিত্ৰ, কৃষি মানচিত্ৰ, উদ্যোগ ইত্যাদি। স্কেলৰ ওপৰত ভিত্তি কৰি মানচিত্ৰক দুই প্ৰকাৰত ভগাব পাৰি: সৰু মাপনিৰ মানচিত্ৰ আৰু ডাঙৰ মাপনিৰ মানচিত্ৰ। এইটো স্কেলৰ ওপৰত ভিত্তি কৰি দুই প্ৰকাৰৰ। আৰু মানচিত্ৰৰ প্ৰধান উপাদান কেইটা হ'ল দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন। এই তিনিটা মানচিত্ৰৰ প্ৰধান উপাদান। ধৰাপৃষ্ঠত দুখন ঠাইৰ প্ৰকৃত দূৰত্ব আৰু মানচিত্ৰত একে ঠাইখনৰ দূৰত্ব অনুপাতেই হ'ল সেই মানচিত্ৰখনৰ মাপনি। যিটো অনুপাত দেখুওৱা হয় সেইটোৱেই মাপনি। মানচিত্ৰত বিভিন্ন ভৌগোলিক তথ্য বুজাবলৈ ব্যৱহাৰ কৰা বিশেষ চিহ্নবোৰক সাংকেতিক চিহ্ন বোলা হয়। So that's all today. Thanks for watching. Please subscribe the channel and like and share to your friends. So thanks for watching.